Hey দোস্ত, ওয়েলকাম ব্যাক টু মাই চিকেন চেনেল অলোকেশ ব্লগ। তো আজি আছে আমাৰ চালকঠাত ধামাকা ৰঙালী বিহু সংটোৰ। তো বলক আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ফাইনেলি আমি আহি পালোঁ ফাংচনত। আৰু এইফালে চাব পাৰে তামাম মানুহৰ ভিৰ, আৰু এইফালে চাব পাৰে পুৰা একদম মানুহৰ ভিৰ। আৰু ষ্টেজখন এবাৰ চাওক না, কি ধুনীয়াকৈ সজাইছে। মুকলি কৰিলে চাওক। মানুহ চাওক। আৰু এইফালে গেলাৰীত মানুহ চাওক না। আৰু এইফালে পুৰা চচত ৰূপম কলিতা যাই ঢালি দি আছে চাওক। এতিয়া ফাইনেলি গীত গাই আছে আমাৰ সকলোৰে মৰমৰ নীল আকাশ দ্বাৰা চাব পাৰে। এইটো হৈছে আমাৰ নীল আকাশ। আমাৰ এনেই চিন্তা হৈ আছিলে ঘৰতে ঘুগুৰি অহা নাই আগতে তেওঁ তাত বা গান শুনে নুশুনে কি বা কৰিব মানুহখিনি বুজি পাব নে নাপাব, বহুত ধৰণৰ চিন্তা আছিলে। আপোনালোকে ইমান ধুনীয়াকৈ গাইছে। এবাৰ ঘুগুৰিৰ কাৰণে আজি ঘুগুৰিত যিমানবিলাক ৰাইজ গীত খাইছে চবৰ কাৰণে হাত চাপৰি নহ'লে মই খুব বেছি ভাল পাম। সহযোগ কৰিব গাইছে নেকি?
নীল আকাশের গীতর তালে তালে নাচি আছে চাওক। আৰু এইফালেও চাব পাৰে নীল আকাশ তাৰ গীতত তালে তালে পুৰা নাচি আছে চাওক। আৰু মানুহ চাওক না, এবাৰ আপোনালোকৰ মূল নষ্ট হৈ যাব।
দিনে ধরি মাথা বয়ে দিলুম ভাষা বয়ে দিলুম নতুন কইছি বদল পাটলি মে দিলুম পাটলি মে দিলুম Thank you. Sorry.